ঘটনাটো 4:30মান বজাতে হৈছিলে। আমি ভলীবম গৈছিলোঁ, আহি আছিলোঁ। আহি পেলাই দেখা পাইছোঁ যে গাড়ীখনে ইয়াত এক্সিডেণ্ট কৰিছে। আহি পেলাই দেখিছোঁ ল'ৰা এজন গাড়ীখনৰ চকাটো তলতে পৰি আছে আৰু এজন ছাইডত মাথাটো ফাটি পেলাই পৰি আছে। আহি পেলাই চাইছোঁ, তাৰপিছত ড্ৰাইভাৰজন পলাই গ'ল। তাৰপিছত আমি হেণ্ডিমেনজনক ধৰিলোঁ। ধৰাৰ পিছত ল'ৰাটো পৰি থকা ল'ৰাটো ইয়াতে চাগে স্পট ডেথ গম পাইছিলে। তেওঁলোকে ভলীবম গৈছিলে, নিজৰা পাৰ্কৰ পৰা আহি আছিলে, ঘৰলৈ আহি থাকোঁতে হৈছে। আৰু এই গাড়ীখনো তাতে গৈছিলে, এক্সট্ৰা গৈছিলে। গাড়ীখন আহি থাকোঁতে এইখিনিতে খুন্দা মাৰিছে, পিছফালৰ পৰা আহি পেলাই খুন্দা মাৰি দিছে। ল'ৰাকেইজনে চাইকেল লৈ আহি আছিলে। ঘৰটো আপোনাৰ নভেটি শিৱ মন্দিৰটোৰ ওচৰতে গম পাইছোঁ। ল'ৰাটো ইতিমধ্যে খবৰ পাইছোঁ, ল'ৰাটো নাই বুলি খবৰ পাইছোঁ। এজন আছে, এজন নাই।